Hello everyone. স্বাগতম জানাইছো দৰঙীয়া ছোৱালী ইয়াৰ চেনেললৈ। আজি পল্লৱীবাৰ ভিডিঅ' এটা লৈ আহিছো। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। কি লাহে লাহে সকলো অনলাইন হৈ আছে, লাইভত জইন কৰি আছে। নমস্কাৰ সকলোলৈ। আৰু আজি বৰ ৰিজন বুলি ক'ব নোৱাৰি, মানে বৰ বিশেষ কি কাৰণত লাইভ হৈছে সেইটো নক'লে হ'ব, কাৰণ আজি মই গৈছোঁ। চ' সকলোকে দীপাৱলীৰ বহুত 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 শুভেচ্ছা। আৰু দীপাৱলী যিটো পোহৰ, সেই পোহৰে যেন আপোনালোকৰ সকলোৰে জীৱনটো পোহৰাই তোলক। যিখিনি আন্ধাৰ আছে, যিখিনি দুখ আছে, সেইখিনি ভগৱানে সম্পূৰ্ণৰূপে আঁতৰাই দিয়ক আৰু এটা নতুন জীৱন আৰম্ভ কৰক। আৰু ভগৱানৰ আশীৰ্বাদ আৰু কৃপা দৃষ্টি আপোনালোকৰ ওপৰত সদায় বনাই ৰাখক। বাকী সেয়াই, সকলোৰে দৰে এইবাৰ মোৰ বিয়াৰ পিছত প্ৰথম দিৱালী ফাৰ্ষ্ট টাইম। চ' হেপী দিৱালী। সেয়াই, মানুহজন নাই, মানুহজন এটা অনুষ্ঠানলৈ গৈছে, এখন অনুষ্ঠানলৈ গৈছে, আহি আছে তেখেত। ত' মই অকণমান আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। মই মানে মোৰ আজি যিহেতু বিয়াৰ পিছত প্ৰথম দিৱালী, ত' মোৰ নিজৰ সপোন এটা আছিলে বিয়া হোৱাৰ পিছত নিজৰ ঘৰখন মই মায়ে যেনেকৈ দিৱালীৰ দিনা সজাই পৰাই তুলিছিলে, যেনেকৈ ৰংগলী আঁকিছিল, যেনেকৈ চাকি জ্বলাইছিলে, মোৰ সপোন আছিলে। আৰু ফাইনেলি আজি হ'লগৈ। আৰু অকণমান দেখুৱাই দিওঁ, বেক কেমেৰা নহয় জানো, ঘৰটো অকণমান সজাইছোঁ। মে বি অ'কে, এইটো ৰিকুৱেষ্ট জইন অকণমান ব্লাৰ হৈ আছে। এয়া বৰ ভাল এটা আঁকিব নাজানো ৰংগলী, বাট ট্ৰাই কৰিছোঁ। মই আপোনাক আমাৰ মুখ্য দুৱাৰটো দেখুৱাওঁ। আজি হোম টুৰ নহয় দেই, একদম হোম টুৰ নেদেখুৱাওঁ, জাষ্ট আমাৰ যিটো এনেকৈ আমি আমাৰ ঘৰে প্ৰৱেশ কৰোঁ। চাকি অকণ মাৰিছে, এইটো ঘৰ আমাৰ নেইবাৰ। ত' এইখন আমাৰ মুখ্য দুৱাৰ। আৰু এয়া ত' বৰ্তমান মই মোৰ যিটো ড্ৰয়িং ৰুম, ডাইনিং ৰুমটো ধুনীয়াকৈ সজাইছোঁ। এয়া ৰংগলী বহুত সৰু সৰুকৈ বনাইছোঁ, কাৰণ বৰ ডাঙৰ বনাবলৈ গ'লে বেছি বেয়া হ'ব, সেইকাৰণে যিমানখিনি পাৰিছোঁ এয়া সেইটোৱে চিম্পলকৈ। আৰু বাকী মই মোৰ আমাৰ যিটো ৰুমৰ বেলকনিৰ পৰা মই এয়া একচুৱেলি কি হয়, চাকি জ্বলালোহেঁতেন, কিন্তু ইয়াতে চাকি জ্বলালে ইমানেই বতাহ দিয়েগৈ যে চাকি জ্বলাবলৈ অকণমান দিগদাৰ হয়, চাকিবোৰ নুমাই যায়। চ' সেইকাৰণে যিহেতু আজিকালি ইমানেই আমাৰ আধুনিক প্ৰযুক্তি ইমান উন্নত হৈছে যে চাকি আজিকালি লাইটিঙত পোৱা যায়। চ' তেনেকেই এটা সৰুকৈ ডেক'ৰেশ্যন কৰিছোঁ। বাকী সকলো এয়া যিবোৰ আমাৰ বেলকনিবোৰ আছে, সকলো ফালে এনেকৈ চাকিৰ লাইটিং কৰি দিছোঁ। আৰু ওপৰত টেৰেছত আমি অকণমান লাইটিং কৰিছোঁ। চ' অকণ ওপৰলৈ যাওঁ, বম ফুটাও নহয় জানো, বৰ বিশেষ নাই না। চন্দন আহা অকণমান, মই ওপৰলৈ গৈছোঁ, সকলো ওপৰলৈ গ'লেই। আৰু এনেৰ পৰা তো আমাৰ এনেকৈ ঘৰৰ পৰা এনেকৈ আমি গোটেইখিনি লাইটিং কৰি দিছোঁ, যাতে প্ৰত্যেকটো কোণাই যে পোহৰ যাওক। ইটানগৰ আহিছোঁ নেকি? এয়া আমাৰ টেৰেছটো আমি লাইটিঙে সজাইছোঁ। এইকেইটা লাইট কি হ'ল? এই লাইটকেইটা হা ইয়াতে চব ছোৱালীয়ে বম ফুটাই আছে, কি চব গাৰ্লছ পাৱাৰ। আমাৰ বাই এতিয়া কি জ্বলাব? শ্বট। আইঅ'
সেই লাইট কেইটা কেলে জ্বলা নাই অকণ মোক লাইটটো দিলে মোক মানুহবোৰ অডিয়েঞ্চত দেখিলে সুবিধা হয় এটা দৰকাৰ এয়া আৰু আমাৰ বা জ্বলাব গৈছে হেপী দিৱালী অকমান সাৱধানতা অকমান কেয়াৰফুলি বা কিমান টকা গ'ল চবকে তাকে মোৰ অডিয়েঞ্চ বিলাকক এবাৰ দীপাৱলী উইচ কৰি দিয়ক হেপী দিৱালী এভৰিৱান সবৰে দীপাৱলী ভালে ভালে যাওক মোৰ নিচিনাকে ফূৰ্তি কৰক তাকে আৰু ইফালে আছে তিৰিছা বা হাই হেপী দিৱালী থেংক ইউ জোনবা হাই হেপী দিৱালী এইফালে পম্পী বা হাই হেপী আমাৰ আজি মোৰ জানকী বাইদেউ অকণ বেলেগ হৈছে বাইদেউ পাহৰি গ'ল এইফালে আছে আমাৰ ৰাঘৱ হাই হেপী দিৱালী এভৰিৱান থেংক ইউ সকলোকে আৰু এইফালে কি জ্বলিব বাৰু কলগছ হাতে জ্বলাইছে নেকি বাইদেউ অকণমান বেলেগ সাহসী দেই জ্বলি যাব চাব এইটো আমাৰ হেপী দিৱালী আৰু হাই কৈ দিয়া হাই 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 চ' সেয়া অকণমান ৰাঘৱ লাইটটো ধৰি বনি অকণ লাইটটো ধৰি দিয়া ফ্ৰণ্ট কেমেৰা কৰি লওঁ চ' এনেকৈ আমি আমাৰ সৰুকৈ আমাৰ দিৱালী আমি উদযাপন কৰি আছোঁ ইয়াতে ফূৰ্তি ফালে চলি আছে আৰু গোটেই আমাৰ কম্পাউণ্ডত থকা মানুহসকলে আমি সকলোৱে একেলগে পিছলৈ একগোট হ'ম আৰু এয়াই সৰুকৈ লাইভ আহিলোঁ খুব ধন্যবাদ ইমান ব্যস্ততাৰ মাজতো ইমান ধুনীয়া আজি দিনটোৰ মাজত আপোনালোকে অকণমান সময় উলিয়াই মোৰ লাইভটো চাইছে চ' আগেইন হেপী দিৱালী টু অল সকলোৱে ভালকৈ থাকক থাকক ভালকৈ সাৱধানে বম জ্বলাব বম ফুটাব আৰু বাকী সেয়া পুনৰ লগ পাম আন এটা ৰিজন লৈ পেলাই লাইভ আহিবলৈ তেন্তে তেতিয়াহ'লে ভালে কুশলে থাকক বাই